নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এয়া দেখিছে মোৰ পিছফালে এইটো পুখুৰী আৰু এইটো আমাৰ পুখুৰী ঘৰৰে হয় তো বহু বছৰ এইটো সিঁচা নাই মাছো আছে কিছু গানে তো ভাবিলোঁ আজি সিঁচি দিম তাৰ বাবে এইগিলা সিঁচাৰ যোজা কৰি আছোঁ আমি এইফালে এইটো মেচিন আৰু এইটো চাওক পানী আছে অলপ পানী যেহেতু আছে টাইম লাগিব সিঁচাতে অলপ দেখিছে মাছ এইবিলাক পানী সিঁচা বাৰু হৈ থাকিব এইফালে আৰু আজি যিহেতু অসমীয়াৰ হেঁপাহৰ কঙালী বিহু তো আজি হৈছে অসমীয়াৰ হেঁপাহৰ কাতি বিহু আৰু যাক আমি কঙালী বিহু বুলিও কওঁ তো অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত এইটো এটা অন্যতম বিহু এই সময়ত যিহেতু মানুহৰ চাৰিওফালে অভাৱ অনাটনে মানে জুৰুলা কৰে তো সেই অভাৱ অনাটন দূৰ কৰাৰ বাবে মানে লখিমীক আদৰাৰ সময় এয়া এই কাতি বিহুৰ পৰাই আৰম্ভ হয় তো কাতি বিহু আজি তাৰ বাবে আমাৰ এইফালে তুলসী ৰেডি কৰাই আছে এইফালে দেউতাই গধূলি ঠগি দিব তো এই কাতি বিহুৰ পৰম্পৰা বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণৰ এতিয়া আমাৰ এই এৰিয়াটো আপোনাৰ কেনেকুৱা যে গধূলি আপোনাৰ চবে ঘৰে ঘৰে প্ৰসাদ দিব তো আমি গাঁৱৰ ৰাইজে ঘৰে ঘৰে যাম আৰু গৈ প্ৰসাদ খাম কিছুমানত আৰু কেনেকুৱা আপোনাৰ সমূহীয়াভাৱে এখনে ঠগি দিয়ে বা মাহ প্ৰসাদ দিয়ে ৰাজহুৱা মন্দিৰত আৰু কিছুমানত বা আকৌ কেনেকুৱা হয় যেন দেৱালীহে কিছুমানে আপোনাৰ বাটে বাটে এনেকৈ চাকি বন্তি জ্বলাই কলপুলি বুটে তো গাইজ ফাইনেলি খালটো সিঁচা হ'ল মই দেখুৱাব নোৱাৰিলোঁ বাৰু আপোনালোকক মাছ ধৰা যিহেতু নাছিলোঁ তো এয়া চাওক মাগুৰ পাইছে আৰু কিবা কানি পাইছে তো এয়া কি পাইছে হয় নেকি তিমি মাছটো নাপালাক নেকি অঁ তো ভিডিঅ'সমূহ চাই থাকিব মই গধূলি তাৰ পৰিৱেশ দেখুৱাই দিম আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আৰু এয়া বিবেক লেবেল নাম আচ্ছা আজি কি বিহু তই জানা না নাই কাতি বিহু কি বিহু বুলি কয় আৰু কঙালী বিহু কেইটা তিনটা কি কৈ দিছ ন কৈ দি বহাগ বিহু কাতি বিহু মাঘ বিহুৰ আন এটাৰ নাম কি ভোগালী বিহু বা জানে গাইজ জানে ষ্টুডেণ্ট কাৰণে ন তে বলক ভিডিঅ'টো চাই থাকিব মই এবাৰ এতিয়া ফুৰি আহোঁ গধূলি হৈছে আৰু আপোনাৰ দিনটো বেলেগ কিবা কাৰণে কামত ব্যস্ত হৈ থাকিলেও এতিয়া ভাবিলোঁ এপাক ফুৰি আহোঁ চকৰ পৰা আৰু ভিডিঅ'সমূহ মোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে তো এতিয়া চকত যাওঁ আৰু ৰাতিৰ পৰিৱেশ দেখুৱাই দিম আপোনালোকক এইটো আমাৰ গাঁৱৰ মন্দিৰ হয় তো গাঁৱৰ মন্দিৰত আমি মানে সমূহীয়া ঠগীখন ভাঙিলোঁ এতিয়া যাম এঘৰ মানুহৰ তাত যাম আৰম্ভ কৰিম ইহঁতৰ পৰা মানে প্ৰথম আৰম্ভ কৰিম বাকী আৰু এইফালে আপোনাৰ আৰম্ভ কৰি সেই এনেকৈ যাই আমাৰ তাত শেষ কৰিম আৰু এয়া চাওক পলিথিন লৈছোঁ বুট ল'ব লাগিব আৰু গাজি ল'ম আৰু এতিয়া আমি যাম ঘৰে ঘৰে মানে ঠগি ভাঙিবা তো চাই থাকিব ভিডিঅ'টো মই দেখুৱাই দি থাকিম পৰিৱেশসমূহ চাই থাকিব আৰু আহিছোঁ আমি এতিয়া এই ইহঁতৰ তাতে আগে যাই আছে গাইছ কি কোৱা চুইটাৰ পিন্ধি ঠাণ্ডা লাগছে তো আমি আহিছোঁ এতিয়া এখেতসকলৰ তাতে চাওক আৰু এখেতসকলে ৰেডি হৈ আছে ঠগি ভাঙিব তো এতিয়া হৰিধন দিব ৰাইজে হৰিধনি দিব হৰিধনি দিয়াৰ পিছত তেওঁলোকৰ মানে মাহ প্ৰসাদ ভাঙিব এয়া আমাৰ চোতালত প্ৰসাদ বিতৰণৰ দৃশ্য আপোনালোকে চাই আছে ভিডিঅ'টিত আজি এইখিনি আছিল তো পিছত বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম